বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৰে ভাল। আজি মই বনাবলৈ লৈছোঁ পালেঙৰ তৰকাৰী। এয়া পালেংখিনি মই ভালদৰে ধুই পৰিষ্কাৰ কৰি কাটি লৈছোঁ সৰু সৰুকৈ। আনফালে মই এইখিনি বাহু মাছখিনি ভালদৰে ধুই পৰিষ্কাৰ কৰি নিমখ হালধি সানি ফ্ৰাই কৰি লৈছোঁ। ফ্ৰাই হৈ আছে। আজি মই অন্য ধৰণে বনাম, সেই গতিকে মই ইয়াত বিলাহী দুটা চাৰিফাল কৰি কাটি আৰু নহৰু পিঁয়াজ কাটি ধুই পৰিষ্কাৰ কৰি লৈ ইয়াত মই সিজিব দিছোঁ। সিজাৰ হেতুকাৰ পিছত লুটিয়াই তাক মই পেষ্ট কৰি ল'ম। পেষ্ট কৰি পেলাই মই গ্ৰেভি বনাম। যিহেতু পালেংটো পাতলা হয়, কোমল বস্তুটো হয়, সেই গতিকে সোনকালে সিজে, কিন্তু বিলাহীটো ডাঠ টান হৈ থাকি যায় আৰু এনেধৰণে খালে বিৰাটেই সোৱাদ হয়। মই আপোনালোকক দেখাম বুলি ভাবিছিলোঁ, কিন্তু দেখাব পৰা নাছিলোঁ, সেয়া আজি দেখাইছোঁ, চাই যাব। মাছখিনি মই হাফ ফ্ৰাই কৰিছোঁ। হাফ ফ্ৰাই কৰি কিনে নমাই থ'ম। মাছখিনি মোৰ ইতিমধ্যে ফ্ৰাই কৰি হৈ গ'ল। এয়া মই পেষ্ট কৰি ল'লোঁ। এয়া মই দি দিছোঁ, ইয়াত কম দিছোঁ মই তেলটো, পেষ্ট কৰি ল'লোঁ। সিজিবলৈ কম সময়তে সিজি যাব। এতিয়া মই অলপ সিজাৰ পিছতে মই পালেংখিনি দি দিম। মই পালেংখিনি দি দিছোঁ। নিমখ হালধি দি পেলাই মই ঢাকন মাৰি এতিয়া অলপ সময় সিজিব দিম। এইফালে মোৰ একেবাৰে সিজি হৈ গ'ল। এয়া একেবাৰে ভাঙি গুৰি হৈ গ'ল, কিন্তু বিলাহীটো গোটাকৈ দিলে সিজি নাযায়, ডখৰ হৈ থাকে। যিহেতু মেনিয়ৰৰ বস্তু পটককৈ সিজি নাযায়, চবটো আজিকালি মেডিচাইনে হয়। ইয়াত ধুনীয়াকৈ সিজি গৈছে। মই পেষ্টটো কৰি লোৱাৰ কাৰণে আৰু সোৱাদো বেলেগ হয় খাবলৈ। এয়া গলি গ'ল। এতিয়া মই পানীটো শুকোৱাৰ লগে লগে ইয়াত পানী এড কৰি দিম। এড কৰি মাছখিনি দি ধনিয়া দি নমাই থৈ দিম। মোৰ এতিয়া পালেঙত পানী দিয়া হৈ গ'ল। এতিয়া মই ইয়াত হাফ ফ্ৰাই কৰি লোৱা মাছকেইডোখৰ এডোখৰকৈ দি দিছোঁ। দি অলপ উতল আহিবলৈ দিম। উতল অহাৰ পিছতে মই ধনিয়া দি নমাই থ'ম। এইখিনি উতল আহিবৰ কাৰণে মই ঢাকন মাৰি দিম। এতিয়া মই ঢাকন মাৰি ইয়াত সিজিব দিম। ভালদৰে উতলি সিজি হৈ গৈছে। ইয়াত মই ধনিয়া এড কৰি দিছোঁ। ধনিয়া এড কৰাৰ লগে লগে মই ঢাকন মাৰি নমাই থৈ দিম। ধনিয়া দিয়া হৈ গ'ল। এয়া মই ঢাকন মাৰি দিছোঁ। নমাই এতিয়া মই পৰিৱেশন কৰিম। মোৰ আজি পালেঙৰ স্পেচিয়েলি তৰকাৰী ৰেডি। সেয়া ভাত আৰু পেটু ভজা। পেটু ভজাটো আপোনালোকক মই নেদেখালোঁ। শেৱালি ফুল দি পেলাই মই পেটুটো ভাজিছিলোঁ আৰু মাছ ফ্ৰাই। এয়া আপোনালোকে এনেকৈ ট্ৰাই কৰিব পাৰে। একে বিৰাটেই টেষ্টি হয় খাবলৈ। ইয়াৰ লগে লগে মই আপোনালোকক এটা মুহূৰ্তলৈ লৈ যাব বিচাৰিছোঁ। তুলনীয়া বিয়া এখন আমাৰ ঘৰৰ ওচৰতে হৈছিলে। তাৰ কিছু মুহূৰ্ত মই ভিডিঅ' কৰি ৰাখিছিলোঁ। সময় যিহেতু গতিশীল, এই গতিশীল সমাজত মই কিছু মুহূৰ্ত আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ বিচাৰিছোঁ। তাৰে কিছু ভিডিঅ' দেখাম আপোনালোকক। মোৰ ভিডিঅ' কৰাৰ উদ্দেশ্য হৈছে কিছু স্মৃতি, কিছু মুহূৰ্ত ভিডিঅ'ৰ মাধ্যমেৰে মই সাঁচি ৰাখিবলৈ চেষ্টা কৰোঁ। সেয়েহে আপোনালোকক দেখুৱাবলৈ মই যত্ন কৰিছোঁ। যিহেতু সময় গতিশীল সমাজত কিছু দৃশ্য মই আপোনালোকক মুহূৰ্ত স্মৃতি শ্বেয়াৰ কৰিবলৈ বিচাৰিছোঁ। আৰু তুলনী বিয়াৰ কিছু দৃশ্যাংশ মই আপোনালোকক দেখাম বাৰু। নীতি নিয়ম ঠাই ভেদে বেলেগ বেলেগ হয়। আজিলৈ আহোঁ, বাই বাই। অন্য এটা ভিডিঅ'ত লগ পাম। থেংক ইউ ফৰ ৱাচিং।